মুখ্যমন্ত্ৰী হৈও বোকাপানী গছকিব পাৰি, মাটিত বহিয়ে শুনিব পাৰি দুৰ্দশাৰ কাহিনী। ট্ৰেক্টৰ ট্ৰাকত উঠিও কৰিব পাৰি জনসংযোগ। ৰিল নহয়, ৰিয়েল হিৰো হিমন্ত বিশ্ব শৰ্মা। বিপদত পিছুৱাই অহাটো তেওঁৰ অভ্যাস নহয়। এচি ৰুমত সোমাই কেৱল নিৰ্দেশ দিয়ে তেওঁ পালন কৰি পোৱা নাই দায়িত্ব। তেওঁ শক্তিশালী বাবেই জনপ্ৰিয় নহয়, তেওঁ জনপ্ৰিয় তেওঁৰ কৰ্মস্পৃহাৰ বাবে। তেওঁ সমাদৃত নিজকে তৃণমূলেৰে সম্পৃক্ত কৰি ৰখাৰ বাবে। আকাশৰ দৰে উচ্চতাত থাকিও সদায় মাটিত ভৰি ৰখাৰ বাবে সকলোৰে প্ৰিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সদায় বিপদৰ সময়ত সন্মুখৰ পৰা নেতৃত্ব দিয়ে হিমন্ত বিশ্ব শৰ্মাই। বান বিভীষিকাই ৰাজ্য তচনচ কৰি যোৱাৰ পাছতো একেই আত্মবিশ্বাসেৰে ৰাইজৰ কাষত থিয় দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পুনৰ এবাৰ বন্যাৰ্তৰ কাষ পালেগৈ মুখ্যমন্ত্ৰী। নাজিৰাৰ নেপালী খুঁটিত বুজ ললে ক্ষয়ক্ষতিৰ। কালি পৰহি মই 3 দিনে আছো ৰাইজৰ লগত কথা পাতি ৰাইজৰ সমস্যাবিলাক আমি যিমান পাৰো সমাধান কৰিম। মানুহৰ কষ্ট বহুত বেছি, কাৰোবাৰ গৰু মৰিছে, কাৰোবাৰ পৰিয়াল হেৰাইছে, কাৰোবাৰ ঘৰ উটি গৈছে, ৰাস্তা গৈছে, গোটেইখিনি মই নিজে দেখিছো আৰু যাক যেনেকে যিমান পাৰো আমি সহায় কৰিম। দুৰ্যোগৰ সময়ত সদায় আগৰণুৱা হিমন্ত বিশ্ব শৰ্মা। কোভিড মহামাৰীৰ সেই সংকটকাল কোনে পাহৰিব পাৰে? ইজনে সিজনৰ সংস্পৰ্শলৈ আহিবলৈ ভয় কৰাৰ সময়তো তেওঁ ভয় কৰা নাছিল। পিপি কিট পিন্ধি তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সন্মুখৰ পৰা দিছিল নেতৃত্ব। তেওঁৰ এই পদক্ষেপৰ ফলত চিকিৎসক স্বাস্থ্যকৰ্মীৰ বৃদ্ধি হৈছিল মনোবল। এইবাৰ বানৰ ৰূপত অহা সমস্যাৰ সৈতে যুঁজিবলৈও নিজে নেতৃত্ব লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত থিয় দি সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীয়ে। কেৱল ইমানেই নহয়, মুখ্যমন্ত্ৰীয়ে সকলোকে দিলে এই প্ৰতিশ্ৰুতিও। আপোনালোকক দিয়া প্ৰতিটো কথা আমি ৰাখিম। অসহনীয় সময়বোৰত ৰাইজৰ বাবে উপশমৰ বাট মুকলি কৰাই আমাৰ কাম। নিউজ ডেস্ক, নিউজ লি।